নমস্কাৰ তো আনদিনাৰ দৰে আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ আমি স্বাগতম জনাইছো আহকচোন কি বনাইছো সব তো মই বনাইছিলো বেঙেনা পুৰি মাছ পিটিকা মাছ আৰু বেঙেনা পিটিকা সো কি ললো চাওকচোন প্লেটখনত পিয়াজ তাৰপিছত অকণমান আদা ৰুকি লৈছো নহৰু কুটি লৈছো জলকীয়া আৰু ভজা মাছ লগত আছে বিলাহী তো এইখিনি বেঙেনাটো পুৰাৰ পিছত আমাক লাগিব সো মই গুটেখিনি ৰেডি কৰি লৈছো তো বেঙেনাটো এয়া পুৰিব দিছো সব তো বেঙেনাটো হৈ গল এতিয়া মই নমাই লৈছো তলত তো এতিয়া অকমান ঠাণ্ডা হলে মই এৰুৱাই লম তে বেঙেনাখিনি মই এৰুৱাই লৈ ধুনিয়াকে সৰু সৰুকে এনেকে কাটি ললো নহলে ভিতৰত পুকু থাকিব পাৰে সেইকাৰণে ফালি ফালি ধুনিয়াকে চালে লগত মাছখিনিও কাটাখিনিৰ পৰা ধুনিয়াকে এৰুৱাই ললো তো এতিয়া কেৰাহীত পিয়াজ দিলো তে পিয়াজ দিলো লগত যিখিনি আদা নহৰু জি লৈছিলো গুটেখিনি লাহে লাহেকে দি যাম কম পিয়াজখিনি ভজা যাব লাগিব আগতে এয়া নহৰু লগত জলকীয়া কেঁচা জলকীয়া আৰু নহৰুখিনি আদাখিনি দি দিলো তো এইখিনি এতিয়া ভজা যাব লাগিব অকমান যিখিনি কেঁচা গোন্ধ সেই কেঁচা গোন্ধখিনি যোৱাকলৈকে মই ভাজি লম তাৰ পিছত এইখিনি বিলাহী এতিয়া যিমানখিনি মোক নিমখ লাগিব নিমখ লগতে হালধি দি দিম তো এইখন যিখন চাটনি হয় বেঙেনা পুৰি চাটনি বনাইছো ইয়াতে কিন্তু বেলেগ মছলা ভাল নালাগে অকল যিটো নহৰু আৰু আদাৰ গোন্ধ হেতুৱে ইয়াতে ভাল লাগে আৰু বেলেগ মছলা দিলে সোৱাদ নহয় সো এতিয়া মই লগত যিখিনি মাছ আছিল মাছখিনি দি দিলো তাৰ পিছত বেঙেনা এতিয়া বেঙেনাখিনি যেতিয়ালৈকে পানীটো নমৰে তেতিয়ালৈকে ভাজি গৈ থাকিম এসক বেঙেনাই ধুনিয়াকে পানী এৰি দিছে সো এনেকৈ পানীখিনি গুটে শুকাই যাব লাগিব শুকাই যোৱাক লাগে আমি ভাজি থাকিব লাগিব তো আমাৰ বনোৱাখিনি যদি আপোনালোকে ভাল পাইছে চাই তেতিয়া হলে আমাক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব মানে যিসকল নতুন বিশেষকে সেইসকলে আমাক সাবস্ক্ৰাইব কৰি লব নতুন নতুন ভিডিঅ' পোৱাৰ বাবে লগতে ফেসবুক আৰু ইনষ্টাগ্ৰামতো ফলো কৰিব তো এয়া চাওক মোৰ হৈ গল তো মই এনেকে বাটি এটাত উঠাই পেলাই থৈ দিলো এতিয়া আমি বনাম খাৰ পানীলাওৰ খাৰ একে মাছেৰে তো এইখিনি মাছখিনি মই এতিয়া ভাজি লম মাছ তাৰ পিছত যিখিনি কেঁচা সামগ্ৰী সেইখিনি কাটি লম তো ইয়া কেৰাহী গৰম হৈ গৈছে মই এতিয়া মাছখিনি ভাজি লম আগতে সো খাৰত যদি আমি নহৰু বিশেষকে জলকীয়া যিকোনো দিব পাৰি মই শুকান জলকীয়া দিলো নহৰুটো যদি আমি অকমান জ্বলাই দিও মানে কালাৰটো অলপমান পুৰা পুৰা হ'ব লাগিব তেনেকুৱাকে দিলে ভাল লাগে খাই তো মই সেই কাৰণে নহৰু দিলো খিনি অকমান পুৰা যোৱাক লাগে ওয়েট কৰিছো তো এয়া লাউখিনি মই কাটি ললো তো এতিয়া বহাই দিম
তো লাওখিনি এনেকৈ অকণমান ভজা যোৱাৰ পিছত আমি ইয়াতে খাৰ দিম লাওৰ খাৰ বনাইছোঁ গতিকে খাৰ দিম খাৰ মানে আমাৰ ওচৰত কলা খাৰ নাই আচলতে চ' মই ইয়াতে ছডা যিটো খোৱা খাৰ সেই খাৰটো দিম তো এতিয়া অকণমান ভজা খাইছে ইয়াতে এতিয়া যি আমাক যি পৰিমাণৰ নিমখ লাগিব নিমখ লগতে যিটো খোৱা ছডা সেই ছডাটো দি দিম তো এয়া চাওক খাৰ দিয়াৰ লগে লগে আমাৰ লাওখিনিয়ে ধুনীয়াকৈ পানী এৰি দিছে তো অকণমান ভাজি আমাক যিমানখিনি পৰিমাণৰ খাৰখনত পানী লাগিব মই পানী দি দিম লগত তো এয়া চাওক মই খাৰখিনিত পানী দি দিলোঁ এতিয়া লগত অকণমান উতলাৰ পিছত যিকেইটা মাছ মই ভাজি থৈছিলোঁ মাছকেইটাও ইয়াতে এড কৰি দিম তো এয়া চাওক আমাৰ চব্জিখন ধুনীয়াকৈ উতলিছে ইয়াতে এতিয়া মই মাছ দি দিলোঁ তো খাৰত আমাক হালধি নালাগে যদি হালধি দিওঁ ইয়াতে তেতিয়াহ'লে খাৰখন পূৰা ৰঙা হৈ যাব গতিকে খাৰৰ লগত হালধি নিদিয়ে সেইকাৰণে আমি হালধি ইয়াত দিয়া নাই হালধিটো আমি এভইড কৰিছোঁ তো এয়া চাওক আমাৰ খাৰ হৈয়ে যাব এতিয়া হোৱাৰ যেতিয়া আমি নমাম তাৰ আগে আগে অকণমান কেঁচা আদা ৰুকি দিলে খাৰখন এয়া চাওক কেঁচা আদা মই ৰুকি লৈছিলোঁ এতিয়া এইখিনি দিলোঁ আৰু লগতে মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম তাৰপিছতে তো আমাৰ খাৰ খাবলৈ ৰেডি হৈ গ'ল তো আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় মাগিলোঁ লগত অহা নেক্সট একে সময়তে আহিম বুলি আমি প্ৰতিশ্ৰুতি দিলোঁ ধন্যবাদ আজিলৈ বাই বাই